নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাধীনতা দিৱসৰ আপোনালোকক বহু বহু শুভকামনা যাচিছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম স্বাধীনতা দিৱসৰ উপলক্ষে টপ 20টা জিকে কুৱেশ্যন। তেন্তে বলক কোনো দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে 2024ত আমি কিমানতম স্বাধীনতা দিৱস পালন কৰি আছোঁ? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমি 78তম স্বাধীনতা দিৱস আমি পালন কৰি আছোঁ। আমাৰ দ্বিতীয়টো কুৱেশ্যন হৈছে স্বাধীনতা দিৱসত ভাৰতৰ লালকিল্লাত কোনে ধ্বজাৰোহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব প্ৰধানমন্ত্ৰীয়ে। প্ৰত্যেক বছৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত ধ্বজাৰোহণ কৰে। ভাৰতৰ বৰ্তমানৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব পিংগলি ভেংকায়াই বৰ্তমানৰ জাতীয় পতাকাৰ ডিজাইন কৰিছিল। 15 আগষ্ট 1947 চনত প্ৰথম স্বাধীনতা দিৱসৰ উপলক্ষে ভাৰতৰ লালকিল্লাত কোনে ধ্বজাৰোহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যন হৈছে লালকিল্লাত সকলোতকৈ বেছি ধ্বজাৰোহণ কৰা ৰেকৰ্ড কাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব জৱাহৰলাল নেহৰু। বিদেশী ভূমিত প্ৰথমবাৰৰ বাবে ধ্বজাৰোহণ কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব মেডাম ভিকাজী কামাৰুস্তামা, আৰু এওঁক ভাৰতীয় ক্ৰান্তিৰ মা বুলিও কোৱা হয়। ভাৰতৰ জাতীয় পতাকাক সংবিধান সভাই কেতিয়া স্বীকাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ 22 জুলাই 1947 চনত। জাতীয় পতাকাৰ লম্ব আৰু বহলৰ অনুপাত কি? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি 3:2। জাতীয় পতাকাৰ ক্ৰমাগত তিনিটা ৰঙে কি সূচায়? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ সাহস, শান্তি আৰু সমৃদ্ধি। ভাৰতৰ ৰাষ্ট্ৰীয় গানৰ লিখক কোন? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰগান প্ৰথমে কেতিয়া গোৱা হৈছিল? শুদ্ধ উত্তৰ হৈ যাব 27 ডিচেম্বৰ 1911 চনত। নেক্সট কুৱেশ্যন ৰবীন্দ্ৰনাথ ঠাকুৰে আন কোনটো দেশৰ ৰাষ্ট্ৰীয় গান লিখিছিল? উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি বাংলাদেশ। গণতন্ত্ৰ দিৱসত কোনে ধ্বজাৰোহণ কৰে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰীয় পতাকাৰ মাজৰ চক্ৰৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হয় জীৱন গতিশীল আৰু ৰৈ যোৱাৰ অৰ্থ হ'ল মৃত্যু। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 2 অক্টোবৰ তাৰিখে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত যঁতৰৰ ঠাইত অশোক চক্ৰ কেতিয়া অনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1947 চনত। নেক্সট কুৱেশ্যন জন গণ মন কিমান সময়ত গাই শেষ কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। ভাৰতৰ স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি JB কৃপলানী। ভাৰতীয় ৰাষ্ট্ৰগানৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশ্যন নম্বৰ চি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন ৰাষ্ট্ৰীয় গানক সংবিধান সভাই কেতিয়া স্বীকাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 24 জানুৱাৰী 1950 চনত।